নমস্কাৰ জনাইছোঁ সকলোকে আৰু মই এটি নতুন ভিডিঅ' আৰম্ভ কৰিব বিচাৰিছোঁ। এয়া আছিলে আমাৰ পিলিঙাৰ জন্মদিনৰ ভিডিঅ' আৰু দিয়া হোৱাই নাছিলে। আমি তাৰ জন্মদিন বুলি আজি ইয়াত টংলা সত্ৰলৈ আহিছিলোঁ আৰু এয়া টংলা সত্ৰত এখনি শৰাই দিয়া হৈছিলে আৰু তাৰ কাৰণে আমি সেৱা কৰাৰ কাৰণে আমি গোটেইকেইজন আহি গৈছিলোঁ আৰু আমাৰ লগত আহিছিলে এয়া পিয়াচী। সত্ৰৰ নীতি নিয়মবোৰ হৈ যোৱাৰ পিছত আমাক এনেদৰে প্ৰসাদ খাবলৈ দিয়া হৈছিলে আৰু প্ৰসাদ খাই মেলি আমি যিহেতু চাহ খোৱাৰ কাৰণেও কিবা কিবি যোগাৰ অলপ আনিছিলোঁ, গতিকে গোটেইখিনি লগ লাগি আমি চাহ খাই ল'লোঁ। আজিৰ দিনটোত আমি আমাৰ যাতে পিলিঙাৰ আহিব লগা দিনবোৰ ভালে কুশলে যায় তাকে কামনা কৰিছোঁ আৰু আপোনালোকৰো যাতে আহিব লগা দিনবোৰ ভালে ভালে যায় তাকো আমি প্ৰাৰ্থনা কৰিছোঁ। এয়া কিছু সময় ভকতসকলৰ লগত কথা পাতিলোঁ আৰু আমি এতিয়া গুচি আহিলোঁ।